ইনশাআল্লাহ হাই কৰি দিছোঁ কি বোলে মৰাণ ভাষাত কৈ দিছোঁ আৰু ইনশাআল্লাহ ইউটিউব ফালি দিছোঁ আৰু ফেচবুক ফালি দিছোঁ মৰাণ জিন্দাবাদ কৈ দিয়ক মৰাণ জিন্দাবাদ মৰাণ জিন্দাবাদ মৰাণ জিন্দাবাদ নামচিঙীয়া হাতী নগা পকৰো নকৰে কাটি বুলি কয় যে সেইটো কাৰণে এইটো আমাৰ দৃশ্যটো ৰাখি দিয়া হৈছে নামচিঙীয়া খেলত যে হাতীও এটা আছিলে বহুত হাতী আছে মহিলা এফালে পুৰুষ এফালে খাব পাৰে এইখন আমাৰ মৰাণৰ পেট বুঢ়া বুলি কয় পানী চুঙা চাহ পানী বনি আছে না চাহ পানী বনাইছ বনি আছে এইটো আমাৰ মৰাণৰ হেৰি পানী চুঙা চৌশালি এইটো আমাৰ মৰাণৰ যে এইকেইটা উঠান আমাৰ এনেকুৱা হ'লে যে বোৱা মানে ভাত এনেকে খুটি নাখায় মানে আমাৰ এনেকে উঠান লাগিবই তাৰপিছত আমাৰ এই চিধা টাও মাৰি বুলি কয় এইখন আমাৰ আগৰ মানুহে চৌ ভাত বনাওঁতে এখন ঢাকিছিলে চৌ থকা চৌ থাকন আৰু আমাৰ নিমখৰ চুঙাটো কেনে গ'ল নিমখৰ চুঙা এইকেইটা আমাৰ বিহা হয় এই বিহা একেটা চৌ বহাবৰ কাৰণে এইকেইটা বিহা বুলি কয় ন এইকেইটা আমাৰ বিহা হয় এইটো নিমখৰ চুঙাটো আমাৰ নিমখৰ চুঙা হয় নিমখৰ চুঙা খুব ধুনীয়া আৰু এই পেট দুৱাখন ফালে কি কৰা হয় এইফালে পেট দুৱা হয় এইফালে এতিয়া মানুহে পিয়ালি আমি কোটালি বুলি কওঁ এইফালে এতিয়া আমাৰ এইটো মজিয়া হয় মজিয়া আৰু এইফালে চোৱা কাঁহী বাতি এই পেট দুৱাৰ ফালে এনেকে গৈ ধোৱাগে হয় ন টিবলত এইফালে ওলাই আৰু এইটো হৈছে শুৱনি কোঠা আপোনালোকে ইয়াত দেখা পাইছে খুব ধুনীয়াকৈ আৰু আগৰ দিনত যিহেতু কাঠৰ বিচনা নাছিলে সেইকাৰণে মানুহবিলাকে বাঁহ কাটি ধুনীয়াকৈ বাঁহ চুচি বাঁহৰ চচেৰে ধুনীয়াকৈ শোৱা বিচনা বনাই লৈছিলে এইখন দেখিবলৈ পাইছে খুব ধুনীয়াকৈ আগৰ দিনত যিহেতু এনেকুৱা কাঠৰ বস্তু নাছিলে আলনাৰ কাৰণে এনেকৈ বাঁহৰ এনেকৈ ধুনীয়াকৈ বনাই দিছে এইফালে দেখিছে আপোনালোকে কাপোৰ থ'বৰ কাৰণে খুব ধুনীয়া লাগিছে টকো পাতে চোৱা ঘৰ চালি চমলা বুলি কয় কোনটো চমলা কয় চমলা আৰু এটা কথা কৈ দিওঁ ময়ো ডাইনী পৰা বংশৰ বোৱাৰী লগ পোৱা নাই আগতে আজি লগ পাইছোঁ ভাল লাগিছে আৰু এনেকুৱাবোৰ ক্ষেত্ৰতে আচলতে নিজৰ ঘৰ মানুহৰ পৰিয়ালৰ মানুহক লগ পোৱা হয় নাই সেই বুলি আহিছোঁ আজি আৰু খুব ভাল লাগিছে খুব ডাঙৰকৈ পাতিছে আমাৰ মৰাণ মুখত আৰু একেবাৰে আজি শেষৰটো দিন আজি মানুহ বহুত আহিছে ন তাৰপিছত ইয়াত মানে থকা ব্যৱস্থা কৰি দিছে ধুনীয়াকৈ মানে এইফালে আপোনালোকে দেখিলেই পাকঘৰ দেখিছে আপোনালোকে খোৱা বোৱাৰ কাৰণে আৰু যিকোনো ধৰক এটা আমাৰ বেহা বেপাৰ বা খেতি বাতি হলঙা ধান কৰা হলঙা সেইডাল হ'ল আমাৰ ধোঁৱা চাকে পইচা যিকোনো আমাৰ ধোঁৱা হেৰি আনি পিনে আমি গোটেই বছৰটোৰ কাৰণে আকৌ অহা বছৰ লাগিব তাত থৈ দিয়া হয় যেনে কুকুৰা খোৱাটো আকৌ পাছত দৰকাৰ হ'ব বুলি পিনে আমি আকৌ ওপৰত তুলি থৈ দিছোঁ সেইকাৰণে আমাৰ ভৱিষ্যতৰ কাৰণে তাৰমানে লাগে বুলি আমাৰ ধোঁৱা চাকৰি বনাই থোৱা হয় আমাৰ মানে মাছ শুকুৱাই থওঁ আৰু শুকতি চুঙাত থৈ দিওঁ এইটো হেৰি চাহপানী চুঙা ন চব দেখাইছো এইটো কেটলি বুলি কয় এইটো চবেই কেটলি বুলিয়ে কয় আগতে চুঙাটো বনাই খোৱা হৈছিলে আগতে চুঙাত বনাই খোৱা হৈছিলে আজিৰ দিনতহে আজি কেটলি ওলোৱা বা তেনেকৈ খোৱা হৈছে সেইটো আমাৰ চুঙা চাহ দেখুৱাব পাৰিবি এইখন ধোৱা গামোচা পাইছা ধোৱা গামোচা ন মানুহে এনেকুৱা এইটো চাওক আপোনালোকে এইটো আগতে আমাৰ মৰাণ মানুহে এনেকুৱাত মানে হেৰি তামোল খাইছিলে ন বঁটা হিচাপে লৈছিলে এইটো আৰু কচু শাক বুটলিছিলে বোলে ইয়াত কৈছে আইতা কেইজনীয়ে আৰু এইখন হ'ল চালি গামোচা ইয়াত কি থাকে দেখাই দিয়ক মোৰ নাই নাই এয়া সোণৰ দেৱী ওলাইছে তামোল আৰু খুন্দুনা নাই না জানো পাইছে
পাইছা খুন্দাটো এইটো খুন্দনা কেনেকৈ খুন্দে দেখাই দিয়ক এনেকৈ খুন্দিছিলে এনেকৈ খুন্দে তামোল চব দেখাইছো দেই এখন আমাৰ বহুত সন্মানীয় হয় গামোচাখন মৰাণৰ বহুত সন্মানীয় গামোচা হয় এইখন চালি গামোচা বিশেষকৈ বুঢ়া ভকতসকলে বা আইতাসকলে এনেকুৱা ধৰা গামোচা লয় ইয়াত তামোল পাণ এনেকৈ ক'ৰবালৈ ফুৰিব গ'লেও এখন লৈ ফুৰে লগত হয় নাই এইখন নহ'লে বুঢ়ী মানুহবোৰ একেবাৰে আধৰুৱা হয় নহয় বুঢ়া মানুহ ল'ব বুঢ়া মানুহ লয় এখন খোৱা সেইখন কটাৰীখন এখন মহৰশিঙ নেকি এখন মহৰশিঙ কটাৰী দেখিছে আপোনালোকে এইখন হৈছে মহৰশিঙ কটাৰী এয়া আইতাকেইজনীয়ে ধুনীয়াকৈ ক'লে ভাল লাগিলে কথাখিনি শুনি দেই নামচঙীয়া বংশ আৰু আমাৰ দেই মা ঘৰত মা ঘৰত বোলে নামচঙীয়া বংশ আৰু এই নামচঙীয়া বংশটো কেনেকৈ হ'ল আপোনালোকক ক'ব এজন মানুহে সেইখিনি দেখাম আপোনালোকক পটককৈ আপোনালোকৰ নামচঙীয়া বংশটো কেনেকৈ হ'ল অকণমান কৈ দিয়কচোন বহলাই আমাৰ পিতৃপুৰুষ দেউতা বাইছহঁতে কৈ যোৱা মতে আমি মানে ৰজাৰ দিনৰ এজন মানে গুপ্তচৰ হিচাপে নিযুক্তি দিছিলে গতিকে আমাৰ মৰাণ মানুহ এজনে নামচাঙত থাকি নামচাঙতে থাকি মেলি ৰজাৰ সুবিধাৰ্থে কিছুমান মানে তথ্য যোগান ধৰাত ৰজাই হয়তো কাৰ্যখিনি সমাধান কৰিব পৰা ব্যৱস্থা কৰি দিছিলে এই গতিকে ৰজাই সেই মানুহজনক সন্তুষ্ট হৈ নামচিঙা উপাধি বিভূতি কৰি তেওঁক মাতিবলৈ ল'লে তাৰ পৰাই তেওঁ এতিয়া উন্নতিসকলে আমাৰ নামচিঙীয়া বংশধৰ বুলি কোৱা হয় আচলতে এই বংশটো নামচাঙৰ পাহাৰৰ পৰা অহা নেকি অহা মানে আমি আচলতে অসমৰ মৰাণ মানুহে আছিলোঁ তাৰে হয়তো নামচাঙত গুপ্তচৰ হিচাপে কিছুমান নিযুক্তি পাই তেওঁ কিছুমান কাৰ্য কৰিবলৈ লোৱাৰ কাৰণে তেওঁ নামচাঙত কিছুদিন থাকিব লগা হৈছিল নামচাঙত থাকি নামচাঙৰ পুনৰ ভৈয়ামলৈ নামি আহিলে বহুত বহুত ধন্যবাদ আপুনি ইমান ধুনীয়াকৈ ক'লে কথাখিনি আৰু বাহিৰত কিছুমান বস্তু দেখিছোঁ সেইবিলাকৰ নাম অকণমান কৈ দিব নেকি অকণমান নহয় জানো নমস্কাৰ নমস্কাৰ আপোনাৰ নামটো কৈ দিব মোৰ নাম শুনেশ্বৰ চেতিয়া মৰাণ নামচিঙীয়া খেলৰ এনেকৈ এইবিলাক প্ৰদৰ্শনী হিচাপে মই লৈ অনা হৈছিলে কিছুমান বস্তু লুপ্ত হৈ যোৱা বস্তুখিনি মই ইয়াত ৰাইজে দেখিবৰ কাৰণে চাবৰ কাৰণে মই লৈ অনা হ'ল এইখন হৈছে আমাৰ নামচিঙীয়া গোষ্ঠীৰ হিচাপৰ নগা দা বুলি কয় বৰ ডাঙৰ কিন্তু কাঠৰ বনাই ৰখা হৈছে চেম টু চেম কাঠৰ আচ্ছা এই সুৰাটো হৈছে আমাৰ নগাবিলাকে ব্যৱহাৰ কৰে কিন্তু আমাৰ যেতিয়া গুপ্তচৰ হিচাপে নামচাঙত থাকি ভৈয়ামলৈ অহা যোৱা কৰিব লগা হৈছে তেতিয়া নিশ্চয় তেখেতক মানে নগাসকলে চিনি পাবৰ কাৰণে এই সুৰাটো ব্যৱহাৰ কৰিছিলে আৰু দাখনো নগা দাখনো ব্যৱহাৰ কৰিছিলে এইটো হাতী বহুতে কোৱা শুনিছোঁ যে নামচিঙীয়া হাতী আৰু নামচিঙীয়া হাতী নগা পকৰো নকৰে কাটি বুলি কয় যে সেইটো কাৰণে এইটো আমাৰ দৃশ্যটো ৰাখি দিয়া হৈছে নামচিঙীয়া খেলত যে হাতীও এটা আছিলে বহুত হাতী আছিলে নামচিঙীয়া খেলৰ গোষ্ঠীত সেইটো কাৰণে এইটো হাতীটো ৰখা হ'ল এইডাল শিকলিডাল এটা বাঁহৰ মূৰৰ পৰা কাটি উলিয়া এইডাল এই জইন নাইকিয়া জইন নাই ক'তো নাই এইটো বৰ ইণ্টাৰেষ্টিং বস্তু আপোনাক দেখাইছোঁ ভালকৈ মন কৰিব এই শিকলিডাল যে দেখিছে আপোনালোকে ইয়াত ক'তো জইন নাই সম্পূৰ্ণ বাঁহৰ হয় এই শিকলিডাল আৰু ক'তো ইয়াত জইন নাই দেখিবলৈ পাইছে আপোনালোকে আমাৰ এই হাতীটো হৈছে আৰু এটা আমাৰ এটা নামচিঙা বংশৰ এটা মানে কি কয় আমাৰ যেতিয়া নামচাঙত আছিলে নগাবিলাকৰ লগত আমাৰ মৰাণ মানুহজন আছিলে মৰাণ মানুহজনে হাতী ধৰিবৰ কাৰণে কিবা জেগা মোলাইছিলে আৰু মৰাণ ভাষাত জেগা মোলোৱা বুলি কয় ঠাই দখল কৰিছিলে ঠাল দখল কৰি হাতীও ধৰিছিলে হাতীও শিকাইছিলে হাতী আৰু ৰজাক যোগানো ধৰিছিলে গতিকে এই হাতীটো আমাৰ এটা প্ৰতীক বুলিও ক'ব পাৰি এইটো এতিয়া নিগনি ধৰি লওক এইফালে পেলাই দিলে এইটো পৰিয়ে যাব নিগনি ধৰা বস্তু নেকি পৰি যাব এতিয়া নিগনি মৰে আৰু আগৰ দিনত ডাঙৰ বনাই মেলি পহু মাৰিছিলে তাৰপিছত এইটো হৈছে আগৰ দিনত এইটো নাও মেচিন নাইকিয়া অৱস্থাত নাওখনে হেঁচিছিলে ইয়াৰ নাম হৈছে
এই নাওখনৰ নাম হৈছে লাৱনী নাও। লাৱনী নাও। এই নাওখন কি কৰে বুলি কৈছে? পানী হেছে পথাৰ পানী হেছে ধান ৰুইছিলে। এইটো হৈছে কৰিয়া। বহুতে দেখা নাই শুনা নাই, বহুতে শুনিছে কৰিয়া বুলি কয়। মৌ পোৱালি নজৰুতে কৰিয়া কাটি ৰাখিছিলে। কৰিয়া কাটি ৰাখিছে নাই বুলি কয় যে সেই বস্তুটো কৰিয়া। বহুতে চিনি নাপায়, জানি নাপায়। আমিওতো নাজানো, এতিয়া দেখিছো কাৰণে গম পাইছো। গম পাইছে আচলতে লুপ্ত হৈ যোৱা আগৰ বস্তু। লুপ্ত হৈ গ'ল। সেইটো কাৰণে খুব ধুনীয়াকে দেখুওৱা হৈছে। এইটো আমাৰ নগাসকলে নগা দিনৰ এই পানী খোৱা হৈছিলে। পানী খোৱা, চাহ খোৱা, এইবিলাক গিলাচ। আমাৰ হেৰি নাম তেনেকৈ জংঘলত ঘূৰি ফুৰোঁতে যেতিয়া ভেকুলীয়ে ধৰি মেলি খাইছিলে আমাৰ জাতিটো, সেই অৱস্থাত এই নগা কমপ্লেইন কৰি পিনি এইটো যাতে খঞ্জা বগা পাৰ্মিশ্যন পাইছিলে নগাই। সেইটো কাৰণে এইটো পঢ়ো চৰাইও মাৰে, পহুও মাৰে, ভেকুলী মাৰিবৰ কাৰণে মেইনকৈ লোৱা আছিলে। এইটো উৰাল ৰছী আগৰ দিনত এইটোৱেই ব্যৱহাৰ কৰিছিলে। গৰু বান্ধে, এৰাল দিয়ে, এনেকুৱা অৱস্থা। উৰাল ৰছী গছৰ পৰা উলিয়াইছে। এইটো দোণ বুলি কয়। দোণটো মানে এইটো হেৰি দোৰণকৈ ধান আৰু চাউল ব্যৱহাৰ কৰিছিলে। দুখনি এমন দুমন নাই আছে, দোণ জুখি কিবা বিতৰণ কৰিছিলে বা কাৰোবাক দিবলগীয়া বা পাবলগীয়া এইটো ব্যৱহাৰ কৰিছিলে। এইটো ঘূনি এইটো ঘূনি বুলি কয়। ঘূনিটো ধান দুটুকামান ভৰাই পিনি এইটো গছৰ ওপৰত থৈ দিলে তুনি চৰাই সোমাইছিলে। তুনি চৰাই ধৰিবৰ কাৰণে সেইটো কৰিছিলে। এইফালে এখন হৈছে দৈ কাটা, লিখা আছে কি যাম দৈ কাটা। এখন আমাৰ এতিয়া আগৰ দিনত ব্যৱহাৰ কৰিছিলে জংঘল যোৱা, দৈ কুমটা জংঘলত। কিন্তু এতিয়া শান্তি দিয়াত লগায়, দেখিছে নাই আপোনালোকে জানিব। আৰু তথাপিতো দেখুওৱা হৈছে। এইটো হোলাং বুলি কয়। হোলাং মানে কি, পথাৰ মাটি ৰুই থকা অৱস্থাত শুকাই যায় কিছুমান, বহুত দেখিছে শুনিছেও। সেইটো অৱস্থা এইটো বুজি পিনি ধান ৰুই গুচি আহে। এখন গোলাচনী শুনিছে কি আন্ধে এহে এনেকৈ কয়, কেজি হিচাপ নাই। এনেকুৱা অৱস্থাত এখন ব্যৱহাৰ কৰিছে আগত পোৱালি পালা হেৰি নাই। এইটো বেটেৰী হৈছিলে। বেটেৰী মানে বেটেৰীটো আগৰ দিনত মেচিন নাই, মেচিন নোহোৱা অৱস্থাত এই বেটেৰীটোৱে তেল পেৰি পিনি, মিঠাতেল পেৰি পিনি আগতে গুৰুসকলে খাইছিলে। তেনেকুৱা অৱস্থা পোৱানিকৰ বস্তু। এইটো শিলগুটি মানে এইটো বৰষুণ যদি বেছি হয়, শুনিছে কিজান, তেতিয়া সেই গছ এখন ওলাই পিনি এইটো ৰ'দ দিয়াইছিলে। ৰ'দ ওলায়, নিয়ম আছে। সেই নিয়মত দিলে মানে সেইটো ৰ'দ ওলাই যায়। আৰু এটা আছিলে বাঘধেনু বোলাটো কেনি গ'ল? এখন এতিয়াও বজুৱাই থব পাৰে, বাজিব, ইউজ কৰি চাব পাৰে, একো নাই। ৰাতি বাৰুকৈ বাঘধেনু বুলি কয়। বুজাব নালাগে বাৰু, তথাপি দেখাই যাওঁ। এখন বাঘধেনু বুলি কয়। বাঘধেনু মানে বৰষুণ যদি নেয়াই বহুত দিন নেয়াই, ধান চাউল খোৱা অসুবিধা হয়, তেতিয়া এইখন হেৰি নহয় বৰষুণ নিদিলে মানে অলপ ভুল হৈছে, মাফ কৰিব। হেৰি বৰষুণ যদি নিদিয়ে পথাৰ ৰোৱা অসুবিধা হৈ যায়, তেতিয়া এখন ঘূৰাই পিনি বৰষুণটো মতা হয়। নবজন হ'ব। ধন্যবাদ। আৰু কিবা দেখাবলৈ মমাই কবি, মমাই বুলি ক'ব। আপুনি ক'ত হৈছে? ইয়াতে পাইছো, ইয়াতে আছে বংশৰ। ধন্যবাদ থাকিল, ধন্যবাদ, নমস্কাৰ। আপোনালোকে হেৰি কৰিছে, ভাল লাগিছে। আৰু ইনশাআল্লাহ হেৰি কৰি দিছোঁ, কি বোলে মৰাণৰ ভাষাত কৈ দিছোঁ। আৰু ইনশাআল্লাহ ইউটিউব ফালি দিছোঁ আৰু ফেচবুক ফালি দিছোঁ। মৰাণ জিন্দাবাদ।